শেৱালি ফুলখিনি তল পৰি হৈ আছিল, সেইটো কাৰণে মই বুটলি পেলাই ধুনীয়াকৈ লফ এটা আঁকিলোঁ বুঢ়ী দেহত, দেখিছেনে? ইমান ধুনীয়া লাগিছিল। মানে খুৰীদেউহঁতলৈ ৰৈ আছিলোঁ, খুৰীহঁতি অহা নাছিলে। খুৰীহঁতৰ পদূলিত মানে বেলেগ এজনী খুৰীয়ে ঘৰ পদূলিত শেৱালি ফুলখিনি হৈ আছিল, তাকে বুটলি লফ আঁকি মেলি তাৰপিছত খুৰীহঁতি আহি পালেহি। আমি ওলাইছোঁ যাবলৈ দিহানাম শিকিবলৈ। এয়া খুৰীহঁতি আহিলে, দেখিছেনে? এইবাৰ বতৰটো কি হৈছে জানো, ৰ'দ দিলেও ইমান টানকৈ জোৰকৈ ৰ'দ দিয়ে আৰু বৰষুণ দিলেও ৰাস্তা পদূলি গেলাই দিয়ে আৰু। তাৰপিছত ৰাস্তাত খোজকাঢ়ি আমি কিজনী গৈ আছোঁ, গৈ থাকোঁতে গান চান লগাই নাচি ভাগি মুঠতে কেতিয়া পাওঁগৈ ক'ব নোৱাৰোঁ। ৰাস্তাটো দূৰ হ'লেও আমি এনেকৈ গৈ থাকোঁ আৰু। 11টা বজাত আহিছোঁ ভিঅ' মিটিঙলৈ বুলি। আজি 5 তাৰিখৰ দিনা আমি ভিঅ' মিটিং পাতোঁ। ভিঅ' মিটিঙলৈ আহি পেলাই দেখিছোঁ যে সদস্যাবিলাক অহাই নাই। 11টা বাজিয়ে গ'ল। টাইমটো দিয়া থাকিলেও সদস্যাবিলাকে টাইমৰ মতে নাহে, সেইটো কাৰণে আমাৰ কামবিলাক নিসিজে, মানে ঘৰতো কাম নহয়। ভিঅ' মিটিঙৰ পৰা আহি পেলাই আহিছোঁ দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি মানে দিহানাম আখৰা কৰিবলৈ আহিছোঁ। আপোনালোকে যদি চাবলৈ বিচাৰে নহয়, আমাৰ ভিডিঅ' নহয়, আমাৰ মানে দিহানামৰ প্ৰতিযোগিতা, তেনেহ'লে তিনিচুকীয়া গুৰিজানত দেখিবলৈ পাব আৰু সাপেখাতিত দেখিবলৈ পাব, তাৰপিছতে মাহমৰাত দেখিবলৈ পাব আৰু কৰিছিলে কহৰা গাঁৱত দেখা পাব। আৰু আপোনালোকে আশীৰ্বাদ কৰিব দেই, আমাৰ যাতে দিহানামৰ প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰি ধুনীয়াকৈ যাতে উপকৃত হ'ব পাৰোঁ।